সকলো মানুহৰ ভিতৰতে প্ৰতিভা আছে, কিন্তু বেছিভাগ মানুহে বেলেগৰ দৰে হ'বৰগৈ আৰু নিজৰ প্ৰতিভাখিনিকো নষ্ট কৰি পেলায়। অহংকাৰটো সিহঁতেই কৰে যোনে হঠাৎ কৰি কিবা এটা পাই গৈছে, আৰু যোনটো বস্তু পোৱাৰ যোগ্যতা হয়তো তাৰ কোনো দিনেই নাছিল। সৰু মন লৈ কেতিয়াও ডাঙৰ কাম কৰিব নোৱাৰে। এই সংসাৰত কোনেও সুখী নহয়। কোনোবাই হয়তো নিজৰ দুখত দুখী, আন কোনোবাই হয়তো আনৰ সুখ দেখা পাই দুখী। মানুহৰ জীৱনত সকলোতকৈ দৰকাৰী বস্তু যোনটো থাকিব লাগে সেইটোৱে হৈছে মানুহৰ ধৈৰ্য। কিয়নো সুখৰ দিন পাবলৈ মানুহৰ দৰকাৰ হয় ধৈৰ্য, আৰু দুখৰ দিনবোৰ পাৰ কৰিবলৈ মানুহৰ দৰকাৰ হয় ধৈৰ্য। টকা হ'লে জীৱনত সুখী হোৱা নাযায়, সেয়া টকা হোৱাৰ পিছত নিজেই বুজি পাবা। খোলখালী কেতিয়াও ধনী হ'ব নোৱাৰে, অলপমান অকলে থাকিলেই বুজি পাবা। দেৱৰ কেতিয়াও নিজৰ ভাই হ'ব নোৱাৰে, অলপমান চান্স দিলেই বুজি পাবা। কাৰোবাক এবাৰ মনৰ পৰা ভাল পাই চোৱা, তাক এৰি থকাটো মৃত্যুতকৈও অধিক ভয়ংকৰ যেন লাগিব। সময় তোমাক ধন্যবাদ। কিছুমান পৰিচিত মানুহৰ অপৰিচিত চেহেৰাবোৰ পৰিচিত কৰাই দিয়াৰ বাবে। মনৰ কথা আৰু মনৰ দুখ বুজি পাই যোনে, এই স্বাৰ্থকৰ দুনিয়াতনো তাক চিনি পাই কোনে। ধনৰ পৰা কেতিয়াও মনৰ সুখ নাহে।